তো চাই থাকা দেই এতিয়া কিন্তু এটা সাংঘাতিক এটা পৰিৱেশ দেখা পাবা এতিয়া পৰিৱেশ নহয় মানে এইটো ট্ৰেইনখন অহা এইটো ফিলিংছটো অলপ বেলেগ মানে তো চাই থাকা তোমালোকে হা এতিয়া মোৰ লগৰ হয় পুৰা হিলাই হৈ যাব এতিয়া বন্ধুসকল গিবন অভয়াৰণ্যলৈ আমাৰ যি এক যাত্ৰা সেই যাত্ৰা আমি এনেদৰে এখন সৰু গাঁৱৰ মাজেৰে আৰম্ভ কৰিলোঁ আৰু সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল তো গাইজ ফাইনেলি ভিতৰত সোমালোঁ আৰু এতিয়া গৈ আছোঁ এয়া দেখিছা একদম হাবি মাজত য'ত গিবন অভয়াৰণ্য ক'ব এতিয়া ডাইৰেক্ট চিঞৰি নাপায় কিন্তু ইয়াতেই এটা টাইমত ইয়াত মানে আলফাৰ ডাঙৰ কেম্প আছিলে বুলি সকলোৱে জানে সকলোৱে পাইছে আৰু এই যোনটো ইয়াত ৰাস্তা হয় ইয়াৰ মানে যোনটো হাইৱে আৰু হাইৱেদি মানুহ পাৰ হৈ যাব নোৱাৰে ৰাতি গাড়ী গুৰা মানুহ কোনো পাৰ হৈ যাব নোৱাৰে ৰাস্তাইদি আৰু এতিয়া ইয়াৰ ভিতৰলৈ সোমাই যাম ভিতৰত কিবা যদি দেখা পাওঁ বা বান্দৰ আছে বহুত আনকমন বান্দৰ মানে যিবোৰ বান্দৰ হাওলা বান্দৰ বুলি এটা আছে যিটো বান্দৰ মানে ইয়াত কোনো অভয়াৰণ্যত দেখা নাপায় অসমৰ যিটো বান্দৰ কিন্তু এই গিবন অভয়াৰণ্যত দেখা পায় আৰু মই তাৰ কাৰণে আহিছোঁ তো ব'লা সোমাই যাওঁ আৰু ভিতৰত আলফাৰ কিছুমান কেম্প আছিলে বুলি কয় পুৰণা দিনত আৰু তাৰো যদি কিবা কিবি অৱশিষ্ট দেখা পাওঁ তো সেয়াও মই তোমালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাবা তো ব'লা ব'লকচোন যিমান পাৰোঁ গিবন অভয়াৰণ্যৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰোঁ গাইজ ফাইনেলি গৈ হাবিৰ মানে অভয়াৰণ্য একেবাৰে মাজত আমি সোমাই আহিলোঁ কিন্তু ইয়াত মানে এটাও মানুহ দেখা নাছিলোঁ কিন্তু ফাইনেলি আগত মানুহ দুজনমান দেখিছোঁ ব'লা এতিয়া তেওঁলোকৰ ওচৰত যাওঁ তেওঁলোকক কিনো চাই আছে কিনো কৰি আছে সেইকেইটা কথা জানি ল'ব চেষ্টা কৰিম তো ব'লা গছৰ ওপৰত থকা দৰিকা চৰাইবিধ এওঁলোকে চাবলৈ এনেদৰে দূৰবীণ ব্যৱহাৰ কৰিছে কিন্তু মোবাইল কেমেৰা বা DSLR কেমেৰাত এনেদৰে জুম কৰি দেখুৱাটো সম্ভৱ নহয় গতিকে মোৰ বন্ধুসকলে যাতে মোক ক্ষমা কৰে মই জুম কৰি মোবাইল কেমেৰাত জুম কৰি এনেদৰে দেখুৱাব নোৱাৰিলোঁ কিন্তু ইয়াৰ পিছৰ ক্লিপকেইটা যাতে সকলোৱে চায় তাৰ বাবে মই অনুৰোধ জনালোঁ গাইজ কি হ'ল কথাটো আহিলোঁ মানে যিজন ইয়াৰে গাৰ্ড আছে গাৰ্ডজনে আমাক ৰখাই পিনি বেছি ভিতৰলৈ যাবলৈ মানা কৰিলে মোৰ পিছত দেখিছা যিসকল মানুহ আছে তেওঁলোকৰ ওচৰতে অলপ ৰ'লোঁ তেওঁলোকৰ দূৰবীণ আছিলে মানে তেওঁলোকৰ নিজৰ দূৰবীণত ফটো মানে চাই মেলি ল'লে কিন্তু মোবাইলত ইমান দূৰ টানিব নোৱাৰি কিছুমান বহুত আনকমন চৰাই কিবা দৰিকা চৰাই বুলি কয় সেই চৰাইকেইটা তেওঁলোকে জুম কৰি চালে কিন্তু আমাৰ ধৰা মোবাইলত যি পাৰোঁ মই সিমানকণ জুম কৰি তোমালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম তো সেই ক্লিপখন চাই ল'বা তো ভিডিঅ'টো চাই দিবা সম্পূৰ্ণকৈ তো মানে ফাইনেলি খোজকাঢ়ি যোনকণ জেগাত উপস্থিত হৈছোঁহি সেই জেগাকণ আপোনাৰ হাতী কৰিডৰ এই কণতে মানে হাতী এনেকৈ এই ছাইডৰ পৰা হাতী এনেকৈ আহি এই ছাইডে এনেকৈ সোমাই গুচি যায় আৰু ইয়াতে মানে এইডোখৰতে হাগি থৈ গুচি যায় ইয়াতে হাতীবোৰ সকলোৱে দেখিছে এটা ভয় লগা পৰিৱেশ বুলি ক'লেও বেয়া নহ'ব এইবিধ চোৱা এইবিধ বিশেষ বান্দৰ যিবিধ বান্দৰৰ কাৰণে সমগ্ৰ অভয়াৰণ্যখন বিখ্যাত হৈছে মই সকলোকে এইকণ ক্লিপ চাবলৈ অনুৰোধ জনালোঁ